friends, welcome to my channel. More ফালৰ পৰা সুস্মিতা's diary YouTube চেনেলটোৰ পৰা আপোনালোকক সকলোলৈ নমস্কাৰ জনাইছো আৰু মোৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছো। মই আজি আপোনালোকক অলপ বেলেগ ধৰণৰ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছো, গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। ঐ কাছকাছা ভিডিঅ'টি মানে এনে ধৰণৰ আমাৰ মাহঁতে বিধান তুলি আছে, বিধান মানে কুঠিয়া তুলি আছে। সো মই ভাবিলো এটা ব্লগকে বনাই দিও নেকি, হতৰ গল্প জমি আছে নেকি। কি বিলো ভাত পানী খাই আহিছে নে নাই? খাইছো খাইছা? খাইছো বু ভাত পানী খাই আহিছে নে নাই? খাইছো খাইছো বিধান বিলাক দাঁত না নৰম বল লাগিছে না বিধানটা তুলিবলে? ভাল লাগিছে। বতৰটো ৰ'দ দিয়া নাই না, ঠাণ্ডা ঠাণ্ডা বতৰটো, ইমান বেয়াও নহয় ভালো নহয়, ডাৱৰীয়া বতৰ। এতিয়া সেইটো কাৰণে তুলিবলৈ ভাল লাগি আছে বুলি কৈছে। মাটিও বেছি নুঠে, বনো বেছি নাই, বুন আছে অলপ চলপ, অলপ চলপ আছে। অ দিঠিক বোলে কোমৰ বিষ উঠিল বোলে। ভাত খাই আহিছে নে নাই দিঠি? খাইছো। কি দি? এই দালি ভেন্দি আৰু কি ফুল কই কি ফুল কটা ডিংডিঙা ফুল নেকি? দে দিঠিমা কিবা কবি নেকি? মা কিবা কবি নেকি? কি কোমৰ বিশাল নেকি? সঁচাই দেখি এনেকুৱা অনুভৱ হৈছে যেন সেউজী সেউজী সেউজীও সেউজী ধৰণী ধুনীয়া। মই নাহলে জাননে না তোকে বাপৰে কি ডায়লগ শুনিবি ইহঁতৰ। এইফালে মিস্ত্ৰী ভাইটি আছে দুজন, ভাইটিয়ে হয় না দাদাই হয় বা। কাম কৰি আছা নেকি? কৰ পৰা আহিছা? কৃষ্ণৰ পৰা বক্কাৰ খুৰা। ভাত খাই আহিছে নে নাই খুৰা? খাইছে। দুটা কৰবাৰ পৰা আহি গল। লাজ পাই আছিবা লাজু কি লতা না? এই লাজ পাব, লাজ পাব। মই লাৰি দিওঁ, লাজ পাব। এতিয়া চকুটো চিপিব। এয়া লাজু কি লতা, এইটো এইটো লাজু কি লতা হৈ গৈছে, চাৱা হৈ গৈছে। বন্ধুসকল, বতৰটো একদম ডাৱৰীয়া, বৰষুণ দিও দিও অৱস্থা। চাবি দে, ভাল কৰি চাবি, ওলাব কিবা কৰি।
এইটো আমাৰ দিঠিমা বহুত লাজ পাই মুখটো দেখুৱাবলৈ বহুত দিনৰ মূৰত আহিছো কাম কৰিবা বহুত বছৰ হ'ল নকৰা হয় নেকি এই লগবিক লগত ভাল লাগছে বা কি ধুনীয়া কৰি কল ৰে উমিল বাই বোলে এতিয়া পাহু বান্ধিব পাহু বুলি কয় এইটো মুঠি কুঠিয়া এইটোৱে হ'ব কুঠিয়া আমাৰ লোকেল ভাষাটো এইটো বিধান বুলি কয় এইটো বোলে বিধান বুলি কয় এইটো আমি এনেকে এইটো এতিয়া বাঁহৰ টঙাল দি এনেকে বান্ধো এনেকে বান্ধি পেলাই আৰু পথাৰত লৈ যাম পথাৰত এতিয়া আৰু কুঠিয়া ৰুব এনেকৈ বান্ধো আৰু তাৰপিছত এইটোৱে হ'ব আৰু ধান এইটোৱে ধান হ'ব ইয়াৰ পৰা ওলাব ধান বিলাক চব আছে ইয়াতে এনেকে ছাতি আছে ইয়াতে ৰ'দৰ কাৰণেও লাগে বৰষুণৰ কাৰণেও লাগে চব যোগাল পাতি লৈ আহে এইটো ছাতি আছে তেওঁলোকৰ ছাতি এইটোৱে আমাৰ গাঁও হয় এইটো আমাৰ ঘৰ আমাৰ ঘৰৰ সন্মুখখিনি ছাগলীবিলাক আমাৰে হয় তিনিটা ছাগলী ইয়াতে বান্ধি দিছে দে উঠা মই চাই থাকিব নোৱাৰো আৰু কি কম আৰু হাতী কামে লাগি গলো ছোৱালী মানুহ না হাতে কামে লাগিবই লাগে শিকিবই লাগে কিন্তু মই নকৰো কাৰণেহে কৰিব লাগে চব কামবিলাক কৰিব লাগে বন্ধুসকল লাষ্টলৈকে মই অলপমান হাতাপাতা কৰি দিলো মৰমৰ বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টি চাই আপোনালোকক অলপ হ'লেও যদি কিবা এটা ভাল লাগিছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট